হাই ফ্ৰেণ্ডছ, কেনে আছে আপোনালোক? সঞ্জু ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আমি বিয়া এখন সজাবলৈ গৈছোঁ, মই আৰু মোৰ ভণ্টি, আৰু আহি গ'লোঁ ভণ্টিহঁতৰ ঘৰলৈ। এতিয়া যাম আৰু গৈ পেলাই তেওঁলোকক দেখুৱাম। মানে তেওঁলোক বৰ বিয়াই হয়, খ্ৰীষ্টান হয়। তাকে গৈ পাই লওঁগৈ, আপোনালোকক দেখুৱাই আছোঁ। ফাইনেলি গৈ বিয়া ঘৰত পালোঁগৈ, বাট তাত তাইৰ লগৰ মোৰ ফ্ৰেণ্ড লোকেই হয়। সেইফালে ঘৰৰ কোনোবা কইনা এয়া তেওঁলোকৰ কিবাকিবি নিয়ম আছিলে কাৰণে বহুত লেট হৈ যোৱাৰ কাৰণে মই পটাপট এইবোৰ বস্তুবিলাক ছেটিং কৰিলোঁ। তাৰপিছতে মানে কইনা 40 মিনিটত সজাবলগীয়া হৈছে, মানে ইমান লৰালৰি তেওঁলোকৰ। তাৰপিছত তেওঁলোকৰ বুকে এটা পালোঁ। তেওঁ খ্ৰীষ্টান কাৰণে তেওঁলোকৰ এইবোৰ নিয়মত কিছুমান ৰাখে আৰু তেওঁলোকে তাৰপিছত কইনা মানে ইমান ফাষ্ট সজাবলগীয়া হ'ল আৰু এনেকুৱাকৈ মানে কি কোনোদিন সজোৱা নাই। তথাপিও আমি 100% দিবলৈ চেষ্টা কৰিলোঁ আৰু যিমানখিনি পাৰোঁ। তাৰপিছতে মানে সাজিবলৈ টাইমেই দিয়া নাই, মানে ফাউণ্ডেশ্যন লগাইছোঁহে জাষ্ট, আৰু মানে মাতিবলৈ এইফালে তাই খানাও খোৱা নাই কইনা, সেইফালে খায়ো আছে, মানে টাইমটো বহুত বেছি কম আছিলে আমাৰ ওচৰত। আমিতো টাইমতেই গৈ পালোঁ, বাট তেওঁলোকৰ ওচৰত সময়টো খুব কম আছিলে, ড্ৰেছটো ভালকৈ পিন্ধাবলৈ সময় নাপালোঁ। তথাপিও লৰালৰিকৈ আৰু ভালেই হ'ল, চাবলৈও ভালেই হৈছিলে বাৰু, ইমান হেৰি হোৱা নাই চব বস্তু। মানে নিবলৈ চবচোন মানুহ একদম পূৰা ৰেডি হৈ গ'ল নিবলৈ আহিবলৈ। মানে ফাইনেল লুকটো মই ফটো একপি ভালকৈ তুলিব নোৱাৰিলোঁ, বাট 100% দিলোঁ। 40 মিনিটত ইমান পটাপট কোনে সজাব পাৰে বাৰু। ভণ্টি আমাৰ ফাৰ্ষ্ট কাম কৰে, ময়ো অকণমান ফাৰ্ষ্ট কাৰণে যেনিবা পটাপট হৈ গ'ল। তেওঁলোকৰ সেয়া মই মানে হেয়াৰ স্প্ৰেটো মাৰিবলৈ নহ'লে তেওঁ কইনা লৈয়ে গ'ল আৰু বাহিৰত। তাৰপিছত আৰু তেওঁলোকৰ কিবাকিবি নিয়ম কৰিলে। এয়া দৰা, তেওঁলোকৰ দৰাজন আচলতে এদিনীয়া বিয়া কৰিছে তেওঁলোকে। দৰাজন বাহিৰত থাকে, আমেৰিকাত থাকে, সেইটো কাৰণে সময়ৰ কাৰণে এদিনীয়াকৈ বিয়া পাতিলে। আৰু তেওঁলোকৰ নিয়ম নীতিবোৰতো একেবাৰে মই নাই দেখা, আজি ফাৰ্ষ্ট দেখিছোঁ। তাৰপিছতে গিফ্ট ল'বলৈও তাই বেছি সময় নাপালে। তাৰপিছতে এয়া মোৰ ফ্ৰেণ্ডে হয় আৰু মোৰ দাদাৰ ফ্ৰেণ্ড হয়। তাৰপিছতে তেওঁলোকৰ নিয়ম এয়া, তাত কিবা নিয়ম কৰি পেলানি এতিয়া বিদায় হৈয়ে গ'ল আৰু বিদায় হৈ এতিয়া যাবগৈ আৰু। মানে তেওঁলোকৰ তাত ৰিচিপশ্যন 1 বজাৰ পৰা ষ্টাৰ্ট বুলিকৈ ক'লে। তেওঁলোকৰ দৰা ঘৰত 1 বজাৰ পৰা ষ্টাৰ্ট, আমি সজাবলৈ ষ্টাৰ্ট কৰিছোঁ 1:20 পৰা। আপুনি ভাবকচোন, 2টা বজাত আমি 2:10 আমি ৰেডি কৰি নহ'লেগৈ আৰু হৈ গ'ল আৰু। তথাপিও জনাবচোন কেনেকুৱা হৈছে মেকআপটো। আৰু তাৰপৰা বিদায় দি আৰু মোৰ ভণ্টিৰ একদম বেষ্ট ফ্ৰেণ্ড এজনী ঘৰৰ ওচৰতে, তাত গ'লোগৈ আৰু দেই। মোৰ মা লগৰে হয় আৰু এয়া মোৰ ভণ্টিৰ লগৰ ছোৱালী মাক। তাৰপিছতে বিয়া ঘৰৰ পৰা বাহিৰে ইয়াত সোমালোহি। বহুত দিনৰ পিছত আহিছোঁ, সৰুতে অহা আৰু আজি আহিছোঁ, খুব ভাল লাগিছে আহি পেলানি। এইজনী ভণ্টিৰ লগৰ, তাই মানে মেকআপ কৰিবই আৰু এয়া ছোৱালী, আৰু তাই মানে মুখখন ধুই আহিছে, তাই কৰিম বোলে, মোক অকণমান কৰি থৈয়ে যা বোলে, নহ'লে কথা বেয়া হ'ব। মানে কৈছে অকণমান সজাই দিয়া, এয়া সজাই ল'লে আৰু এতিয়া মানে লগৰ আহিছে অকণমান সাজিব লাগে। এতিয়া ঘৰত পাই গ'লোঁ, ঘৰত আহি আৰু এতিয়া কি কৰিম, পকৰি বনাওঁ। আজি ক'ৰবাত নাম আছিলে, এয়া প্ৰসাদ পিচি ল'লোঁ। তাৰপিছতে বন্ধাকবি দিছোঁ, পিঁয়াজ দিছোঁ, আৰু জলকীয়া আদা এয়া ধুনীয়াকৈ সানি ল'লোঁ। আৰু লগতে এয়া কি গম পাইছে ন, ৰিং পাপৰ ভাজি। কোনে কোনে ভাল পায় বাৰু ৰিং পাপৰ পৰা খাই, মইতো খুব ভাল পাওঁ। আৰু আহিলে কি কৰিম আৰু, এইবিলাকে কৰি থাকোঁ, আহি পেলানি বনাওঁ, খাওঁ, বিন্দাছ থাকোঁ আৰু যাওঁগৈ আৰু ঘৰলৈ। বিশেষকৈ ঘৰত থাকিবলৈ খুব কম সময় পাওঁ, যামগৈ আৰু। আহিছোঁ, চাহ এটা বনাম আৰু খাম, চবকে খুৱাম আৰু যাম। ঘৰলৈ আহিলে, ঘৰৰ ওচৰৰ পৰা গ'লে, ঘৰলৈ নোসোমালে মনটো বেয়া লাগে। তাৰপিছতে বোৱাৰীক ক'লোঁ আৰু বাকীবোৰ যা যোগাৰ কৰা, তাৰ চাটনি ঠিক কৰিবলৈ মই দিলোঁ আৰু। পকৰি বনি আছে আৰু চাহপাত দি দিয়া।
পকৰীৰ লগত লাল চাহ আদা দিয়া তেজপাত দিয়া ধুনীয়াকৈ অকণমান মিঠাকৈ চাহকণ খাই কিমান ধুনীয়া লাগে হয়নে বাৰু কোৱাচোন হয় কৈছোঁ আদা তেজপাত ধুনীয়াকৈ একদম লাল চাহ অকণমান লগত গৰম গৰম পকৰী আৰু লগতে বহুত আনহেল্ডি বস্তু খাইছোঁ লগত ৰিং পাপৰ আৰু টেষ্টি চাটনি গৰম গৰম ৰিং পাপৰ হৈ গ'ল এতিয়া খোৱাহে কথা আৰু লগতে জলকীয়া চাটনি দেই জলকীয়া আদা নহৰু পিঁয়াজ আৰু নেমু এনেকৈ অকল সুদা এনেকৈ চাটনি বনাই খাবচোন খুব টেষ্টি হয় আজি আৰু ঘৰত গৈ পকৰী আৰু ৰিং পাপৰ পাৰ্টিহে হ'ল আৰু ভিডিঅ'টো চাই কেনে পালে জনাব যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ তেন্তে বাই